এয়া হৈছে ৰাতিপুৱা 5:30 বজাৰ পৰিৱেশ। আজি 5:30 বজাতে আহিছোঁ। আচলতে ক'ৰবাত যাবলগীয়া হ'লে যিমানেই সোনকাল নহওক তথাপি বেয়া নালাগে নহয়নে? এইফালে কি যে ফূৰ্তি কৰি আহিছোঁ নহয়। আৰু আজি আমি আহিছোঁ শিক্ষামূলক ভ্ৰমণত দেওপানী গৰমপানী নামবৰহাবি। আৰু আগতে আমাৰ লগত অভিভাৱক যায়, যিহেতু আমি তেওঁলোকৰ লগত আহোঁ। আৰু আজি আমি অভিভাৱক হৈ আহিছোঁ। সকলোখিনি ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ আটাইকেইখন স্কুল 5খন স্কুলেই মানে একেলগে আহিছোঁ অংশুকা। বহুত বেছি ভাল লাগিছে। আৰু মই ক্লাছ 10ত থাকোঁতে পেহীৰ লগত আহিছিলোঁ দেই। আজি বহু বছৰৰ পিছত আহিলোঁ আৰু মন্দিৰত সোমাই চাকি দিলোঁ। দি মেলি এতিয়া আমি আহিলোঁ ধনশিৰি নৈ ওচৰতে এয়া আছে ইমান ধুনীয়া টুকা পৰিৱেশ। তাতে আমি আটাই বহি মেলি ভাত পানী খালোঁ। তাৰপিছতে আহিলোঁ গৰম পানী। বহুত বেছি ভাল লাগিল। লং ব্লগ দিম বাৰু, আপোনালোকে চাবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেলটো হৈছে উৰ্বশী বৰা আৰু ইনষ্টাগ্ৰামো হৈছে উৰ্বশী মাইনা। যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব। আজিলৈ আহোঁ দেই ৰাইজ, বাই বাই। আপোনালোকৰ কেনেকুৱা লাগিল জনাব।